এবাৰ কালি পাইছে ন 15 আগষ্টত এবাৰ গোল্ড মেডেল লৈ আহিছে বেগ ষ্টকত টোটাল কেইজন পালে দেখাব দিয়া বহুতে কৰে ধৰক এই মানে আমি ধৰক গ্ৰাম্য অঞ্চলত যিবোৰ সাঁতোৰ কৰোঁ গ্ৰাম্য অঞ্চলত সাঁতোৰ কৰোঁ সদায় কি কৰোঁ এইটো ষ্টাইল সেইটো মাৰি আছিলো সেইটো কাৰণে সেইটো মৰাৰ লগে লগে আপোনাৰ বিষ হ'ব ন অলৰেডি আপুনি যিমান সাঁতোৰে আপোনাৰ বিষ হ'বই Welcome to Sharing Pukon Vlogs. 15 আগষ্ট উপলক্ষে আপোনালোকক আজি স্বাধীনতা দিৱস বিশেষকৈ তাৰ ওপৰত এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ চাব আপোনালোকে আৰু এটা সৰু কিছুমান হেৰি আছে হাঁহ চুইমিঙৰ ওপৰতো হ'ব বাকী চাই থাকিব ভিডিঅ'টো শেষলৈকে আজি অলপ বেছি হ'ব মানুহৰ সংখ্যা বাঢ়িব আৰু আহি আছে বাকী বসন্তকাই আহিলেই মনোজ আছে আমাৰ চৰাইদেউৰ এজন কোচ এজন শেষ কৰি আকৌ এতিয়া ঝাৰু মাৰি আছে এটা ভাল লাগিছে দেখি ধুনীয়া লাগিছে এয়া জমি মাৰি আছে 50 টাইমছ পতাকা উত্তোলন কৰিব লৈছে এতিয়া সাঁতোৰ সন্থা হয় ইয়াত আৰু সহযোগ কৰি দিছে লগতে সেইটো চাইডে ক্লাব আছে ক্লাবতো কৰিব লৈছে আৰু এই তাত এখন LP স্কুল আছে তাতো কৰি আছে এজন আমাৰ চৰাইদেউ জিলাৰ কোচ হয় দেই এতিয়া এজনৰ নেতৃত্বতে আমাৰ গোটেই 17টা সাঁতোৰ সংস্কৃতি যিটো সাঁতোৰ সন্থাটো লিড লৈ আছে আৰু ঘৰ কালি পৰহি মোৰ ঘৰ শিৱসাগৰ মই বৰ্তমান 8 বছৰ দি চৰাইদেউ 17টা সাঁতোৰনাত কাম কৰিছোঁ আৰু নতুনকৈ আকৌ মই ৰজাপুখুৰীটো এটা ট্ৰেইনিং চেণ্টাৰ খুলিছোঁ তাতো আমাৰ মোৰ শিকোৱা ষ্টুডেণ্টে তেওঁলোকেও প্ৰশিক্ষণ দি আছে এটা সুন্দৰ পৰিৱেশ আজি 15 আগষ্ট বুলি আমি কেইজনমান এই অঞ্চলৰে বয়সস্থ ব্যক্তি আৰু গণ্যমান্য ব্যক্তিয়ে মানে তেওঁলোকৰ আজি অকণমান কিবা এটা শিকাম বুলি তেওঁলোকৰ লগত মই আজি বহিছোঁহি খুব সুন্দৰ আমাৰ ফ্ৰেণ্ডকে আছে আমাৰ পোৱালি এইবাৰ গ'ল্ড কালি পাইছে ন 15 আগষ্টত এইবাৰ গ'ল্ড মেডেল লৈ আহিছে বেগ ষ্টকত টোটাল কেইজন পালে আমাৰ টোটেল 24টা মেডেল হয় নাই 24টা মেডেল আমাৰ 24 জনে খেলিব বিচাৰে 24টা মেডেলে আমাৰ অলৰেডি আমাৰ 17টা সাঁতোৰতালৈ আহিছে অবিভক্ত শিৱসাগৰ চুইমিং এছ'চিয়েশ্যনে মানে 15 আগষ্ট উপলক্ষে খেলখন পাতিছিলে সেইকাৰণে আমি ধৰক আমি শিৱসাগৰ আগতেতো একেলগে শিৱসাগৰ আৰু চৰাইদেউ একেলগে আছিলে সেইটো কাৰণে আমাকো নিমন্ত্ৰণ কৰিলে আমি নিমন্ত্ৰণ হিচাপে গৈ আমি নিমন্ত্ৰণ ৰক্ষা কৰি ধুনীয়া এটা পৰিৱেশত আমি সাঁতোৰ কৰিলে আমাৰ এয়া পল্লৱ ভূঞা ই বেগ ষ্টকত গ'ল্ড মেডেল লৈ আহিছে এই ধুনীয়া এতিয়া আমাক দেখাব আমাৰ চিনিয়ৰখিনিক দেখাব আজি এতিয়া কেনেকৈ বেগ ষ্টক কৰিব কেনেকৈ ফ্ৰী ষ্টাইল কৰিব মই এতিয়া ডেমো পাম ঠিক আছে এতিয়া আমি এটা কাম কৰোঁ আমি যিহেতু আমাৰ কোনো গাইড নাই আমি আজি 25 দিনত ভৰি দিলোঁ আৰু ভাবিছোঁ কেতিয়া আমাৰ কোচ পালোঁ আমাৰ ছাৰক পাইছোঁ আজি তেখেতে আমাক অলপমান গাইড কৰিব আজি দুটামান শিকাই দিব পাৰোঁ একচুৱেলি আমি কোনো খেলিব নাযাওঁ কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে আমি স্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে আমি অফিচৰ কাৰণে আমি প্ৰেক্টিছ কৰিব লগা হৈছে গতিকে কথা সেইখিনি আৰু আমাৰ এতিয়া ছাৰে আমাক গাইড দিব দেখাব দিয়া বহুতে কৰে ধৰক এই মানে আমি ধৰক গ্ৰাম্য অঞ্চলত যিবোৰ সাঁতোৰ কৰোঁ গ্ৰাম্য অঞ্চলত সাঁতোৰ কৰোঁ সদায় কি কৰোঁ এইটো ষ্টাইল সেইটো মাৰি আছিলো সেইটো কাৰণে সেইটো মৰাৰ লগে লগে আপোনাৰ বিষ হ'ব ন অলৰেডি আপুনি যিমান সাঁতোৰে আপোনাৰ বিষ হ'বই কাৰণ এই 16% বিষ হৈ যাব নাই সেইটো কাৰণে আমি পৰাপক্ষত সময়ত চাব ঠিকে ঠিকে আমি পৰাপক্ষ এইটো সাঁতোৰ কৰিব লাগে উশাহটো কেনেকৈ ল'ব লাগিব আপোনাৰ চাইডত এতিয়া বয় ধৰক আপোনাৰ আকৌ দেখাই আগলৈ গৈ ল'ব এইটো হ'ল আমি ফ্ল'টিং কৰিছোঁ মানুহ পানীত উপঙিব পৰাটোৱে যি মানুহে হাতটো আমি এনেকৈ মাৰিছোঁ না
আমি প্ৰত্যেকজন মানুহে আমি ধৰক কিবা সাঁতোৰ জানো কিন্তু আমি উপঙি থাকিব কিমান সময় পাই কিন্তু আমি কি হয় বৰ জোৰ দিওঁ বডি বা কিবা কিন্তু আমি প্ৰত্যেক মানুহজনে লাহে লাহে এনেকৈ আমি হাঁহে যেনেকৈ আমি সাঁতোৰে আমি লাহে লাহে এতিয়া ভৰি মাৰিছোঁ মইতো এইটো লাহে লাহে মাৰিছোঁ তো সাঁতোৰ এনেকৈ আছোঁ দেখিছেনে মইতো ডুবা নাই মই এইটো বহুতেই থাকিব গম পাইছে সেইটো কাৰণে আমি বডিত জোৰ দিব নালাগে বডিত জোৰ এতিয়া মই লাহেকৈ ভৰিকেইটা লাহেকৈ এনেকৈ ফিট কৰিছোঁ হ'ল নাই চাইড মানে আপোনাৰ ক'ত উশাহ লৈছে চাইডটো কেনেকৈ মানে অকণমান আপুনি মূৰটো ঘূৰালে উশাহটো ল'ব পাৰিব মাৰ আহি গ'ল সেইজন মানুহ আহি গ'ল বঢ়িয়া বঢ়িয়া আকৌ ঘূৰি দিয়ক লাহেকৈ আকৌ সেইটো ষ্টাইলতে ঘূৰি আহক লাহে লাহে মাৰি দিয়ক বডিত জোৰ নিদিব লাহেকৈ হাতটো আগলৈ দিয়ক উশাহ ল'ব লাগিব কেনেকৈ ল'ব লাগিব এতিয়া এইটো প্ৰথম ষ্টাৰ্টিং হয় মানে এইটো এনেকৈ শিকাব লাগে এইটো চিষ্টেম এটা কঁকালৰ পৰা কি কৰিছে এটা বিষ নহয় এহেঁতি 2000 3000 4000লৈকে এহেঁতি মানে এই বতৰৰ পৰা শিকাই আছে এতিয়া জোৰ নিদিব বডি জোৰ দিছে মোক ভব লাগিব এই লাহেকৈ খুৱাই দিম লাহেকৈ আনিব আকৌ কিকটো কৰি থাকিব কিকটো কৰি থাকিলে আপোনাক পাতল লাগিব কিকটো মাৰিছে আকৌ আপুনি ইফালে হওক আপুনি এইপিনে চাওক সদায় আপোনালোকে হাতটো এনেকৈ আপুনি কি কৰি থাকিলেও হয় তাৰমানে কিন্তু এতিয়া এইটোত মানে এইডালটো ওপৰত আছে ওপৰত আছে এনেকৈ বঢ়িয়া ঠিক আছে মই যাওঁ এতিয়া নহয় আপুনি চাওক আপুনি যদি এইটো ইয়াত হৈ পিনেও কিকটো কৰি থাকিব এনেকৈ লাহে লাহে কৰি থাকিব ওপৰত আহি ঘূৰাব লাগিব হাতটো ঘূৰক এখন এখনকৈ কিকটো হৈ গৈছে হাতটো এনেকৈ ঘূৰক ফ্ৰী ষ্টাইলৰ মতে ঘূৰক আমি যেনেকৈ ফ্ৰী ষ্টাইলটো কৰিছোঁ এখন এখনকৈ ঘূৰক টানক লাহে লাহে টানক গৈ থাকক বঢ়িয়া বঢ়িয়া চাবচ ঠিক আছে হাতটো ঘূৰাব লাগিব হাতটো এখন এখনকৈ ঘূৰাই চাওক লাহে লাহে ঘূৰক আমি পুখুৰীৰ পৰা উঠিলোঁ আমি একচুৱেলি আমি 25 দিনৰ মূৰত পাইছোঁ আজি ছাৰ লগ পালোঁ আৰু বহুতখিনি যত্নখিনি শিকিলোঁ আমাৰ তেখেতক আমি এতিয়া মাতিছোঁ আমি এতিয়া কাইলৈৰ পৰা আহিব আপুনি আহিব মই আমাৰ ৰঞ্জন আছিল ৰাতিপুৱা আহিব ৰাতিপুৱা আমাক মানে গাইড কৰিব অলপ যিখিনি এতিয়া আমি মানে কি হ'ল আমাৰ একচুৱেলি আমাৰ হেৰি হ'ল ভাত চাত নাই খোৱা আমি অকল আমাৰ ফল মূল জাহাজী কল আছে আম আছে তৰমুজ আছে আৰু আপেল আছে আৰু বুট আছে ডিম আছে ডিমখিনি মই গাড়ী দিছিলোঁ বাকী প্ৰায় খালে আমি ইমো বনাই আৰু কৈ দিছোঁ আমাৰ ফ্লেভাৰকেইটা আছে কি বইল ডিম আছে আপেল নাচপতি তৰমুজ কল ডালিম বঢ়িয়া নাৰিকল আম
প্ৰায় 10টামান হৈছে আৰু এইটো হেৰি নাৰিকল আছেই আৰু এইফালে জীৱনৰ ডিছ এটা আছে এইটো মোৰ ডিছ এটা আছে আমি লগতে খাইছোঁ বছৰকাৰ মই লগতে খাইছোঁ বাৰু তাৰ বাকী মনোজে খাই আছে দাদাই আহিলে আজি আপুনি ৰাতিপুৱা আহিব ৰাতিপুৱা ডেইলি আহিব আপুনি আমাৰ 6:30 পাই যাবহি আৰু সেইটো ভাল লাগিলে আমাৰ আজি কৌজনক ফল তেখেতে আমাক গাইড দিম বুলি কৈছে জীৱনে মাৰিলে 5 পাক কিমান হ'ব হেৰি হ'ব 200 মিটাৰ হেৰি হ'ব 315 ৰাতিপুৱা আহিব দেই ৰাতিপুৱা আপুনি আহিব মানে কি এনেই 4:30 বজাত ৰাতিপুৱা মোৰ লগত ভাল লাগিব কিবা কৈ দিয়ক বাই বাই এতিয়া মানে আমি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আৰু বাই পুনৰ কাইলৈ ৰাতিপুৱা লগ পাম এতিয়া আমাৰ বাবু আহি আছে এজনে ইন'ভা লৈ আহিলে